হাই গাইজ, ৱেলকাম টু ক্ৰেজি বয়জ। আৰু আজি সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি যাম বাৰৈগাঁও, চান্দুবিৰ ওচৰতে হয়, বেছি দূৰ নহয়, আমাৰ পৰা 25 কিলোমিটাৰমান হয়। আৰু ই তাৰমানে এখন গাড়ী লৈছে নতুন RS 200। চ' আমি নতুন গাড়ীতে যাম বাৰৈগাঁও। ত' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ প্ৰথম আহিছে চেনেলটো, ত' ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাওক, বাৰৈগাঁও চাব। বন্ধুসকল, আমি আহি পালোঁ আৰু এইফালে যায় চান্দুবি। যেতিয়া আপোনালোকে আহিব চান্দুবিৰ এইফালে লেফ্ট টাৰ্ণ ল'ব এটা, তাৰপিছত এইফালে 8 কিলোমিটাৰমান হয় নেকি। এইফালে আপুনি এইটো মন্দিৰটো চিনি ৰাখিব পাৰে। এইফালে মন্দিৰটোৰ এইফালে যিটো মানে আছে লেফ্ট টাৰ্ণ, সেইটো লেফ্ট টাৰ্ণ ল'ব। তাৰপিছত এইফালে 8 কিলোমিটাৰমান গ'লে আপোনালোকে পাব বাৰৈগাঁও। তো আমিও যাওঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। ৱাটাৰফলটো কোনফালে আছে? ইফালে এটা আছে ন ধাবাৰ ওচৰত। কিমান দূৰ আৰু? 1.5 কিলোমিটাৰ? অঁ, দে দাদা, এইফালে বাইক নিব পাৰে নেকি? বাইক নিব পাৰে? অলপ যাব? অঁ, দে তাতে ৱাটাৰফল ইখৰ দিয়া যায়। চাইড দিয়াহে ভাই, ল অলপ। অঁ ভাই, হাত চাইড দিও। কি বিজাল গৰু ভাই, ডাহাৰ ভাই চাইড দি। ইমান কবি নাযায় না, যাব গৰু। বাইকখন ইয়াতে থওঁ দে, অলপ আগত যাওঁ আৰু আমি। কোনফালে নিজে বন্ধুসকল, ইয়াতে মানে ৱাটাৰফল দুটা আছে, এটা বাৰৈগাঁৱত আৰু এটা ৰাণীখামাৰত। আমি আহিছোঁ ৰাণীখামাৰত। বাৰৈগাঁৱতকৈ অলপ ভাল, ইফালেদি যাব পাৰিবা। ৰাস্তা আছে, নদী পাৰ হ'ব লাগিব। পাৰিম না? যাব পাৰিম, যোৱা।
এতিয়া যাই আছোঁ আমি হাতী ধৰিবলৈ হাতী হাতী এই ভালকে লৈ যাওঁ নেকি এই হাতী হাতী নেকি डेढ़ किलोमीटर मान हो किजानी खোজকাঢ়া মানুহ তো লগ নাপাওঁ দাদা নিজৰাতে কোনফালে আৰু কিমান দূৰ আছে ও ইফালে দিয়ে যায় হাতী তো নলায় অ আহি আহি পালো এখন টিকুট মানি দলং এখন পাৰ হ'ব লাগিব কোনফালে এতিয়া আমি আহি পালো এতিয়া যাওঁ কিমান দূৰত পাৰো এই জংকদি হা ফটো উঠাত ব্যস্ত চাওক না আমি পাহাৰত উঠি আছো হাতী নললেই হ'ল বাকী যি কি নহওক আমি আপোনালোকক ৱাটাৰফলটো দেখাবৰ কাৰণে কিমান কষ্ট কৰি পাহাৰ বগাই বগাই আহিছোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি নিদিব নাই ভিডিঅ'টো বনাওঁতে যিমান কষ্ট হৈছে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো টিপি দিব ইমান কষ্ট নহয় বাৰু পাৱাই নাই এতিয়ালৈকে আন্ধাৰ চোন ভালো চাওক না চেণ্ডেল হাতত তুলি লৈছো ৰাস্তা নাই আৰু ইয়াৰ পৰা যাব যদিও নাজানো একদিনীয়া মানুহ আমি দুটাই আছো কিন্তু গাইড কাকো অনা নাই একদিনীয়া জেগা হ'লে গম আছে না তাতে ওচৰৰে জেগা এতিয়ালৈকে আমি সেইটো মানে তাৰ অংশহে আৰু মেইনটো আছে চাওক না আছে এই হে ভালকে পাৰিম না যাবা ফুলনি মানে বাগিচা চাওক না পাবি নাই বেলেগ আমি এতিয়ালৈকে মেইন নিজৰাটো পোৱা নাই য'ৰ পৰা মানে বহুত পানী পৰে এইখিনিতো তাৰ অংশহে এটা সৰু সৰু চাই থাকক বহুত কষ্ট হৈছে ইয়াত খানা খাবা সেনেকৈ চুটিয়া যাব পুলি তাকেইতো এ ভগৱান ফাইনেলি পাই গ'লো বন্ধুসকল চাওক ইমান ধুনীয়া আপোনালোকে নিশ্চয় আহিব পাৰে বেছি দূৰ নহয় গুৱাহাটীৰ পৰা 50-60 কিলোমিটাৰমান হ'ব তো আপোনালোকে আহি যাওক এদিন হেল্প লাগিলে কৰিম বাৰু জনাব আগতে যদি আহে এই কেমেৰা ওচৰত ব্যস্ত তো বন্ধুসকল আপোনালোকে আহিব পাৰে খুব ধুনীয়া এটা জলপ্ৰপাত হয় তো আপোনালোকে আহি যাওক বেছি দূৰ নহয় খুবেই লাগিলে গা ধুবৰ কাৰণে আপোনালোকে যদি গা ধুওঁ বুলি ভাবি আহে লগত কিবা আনিব গা ধুবলৈ চাওক না কিমান
অকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আমি এতিয়া খাম এখন বঢ়িয়া ধাবা আছে তাতে খাম খাই আৰু এটা আছে ৱাটাৰফল সেইটো বাৰহগাঁৱৰ হয় সেইটো যদি দেখাব পাৰোঁ আপোনালোকেও দেখাম আৰু যদি আপোনালোকে আহিব খোজে যদি আপোনালোকৰ ঘৰ গুৱাহাটীৰ আশে পাশে হয় বেছি দূৰ নহয় 50-60 কিলোমিটাৰমান হ'ব আৰু যদি আপোনালোকৰ ঘৰ এইফালে ছয়গাঁও বকো এইফালে হয় তেতিয়াতো আৰু বেছি হয় এইফালে উকিয়াম পিকনিক প্লেচ আছে উকিয়াম পিকনিক প্লেচৰ পৰা ডাইৰেক্ট নদীটো পাৰ হৈ নাৱেৰে পাৰ হৈ আহি পাব ৱাটাৰফলটো তো আপোনালোকে যদি আহিব খোজে আহিব পাৰে তো চাই থাকক ভিডিঅ'টো আৰু এটা পাৰিলে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো একেলগে চাওক আমি আহি থাকোঁতে অলপ মানে ব্যতিক্ৰম দেখিলোঁ কিবা এইটো কি হয় দাদা এইটো কি হয় এইটো মুগা মুগা কি কৰে এইটোৰে এইটো সূতা অঁ ঠিক আছে আহিছে দিয়ক আগতে অহা নাই আমি সেইটোত আহিছিলোঁ বাৰহগাঁৱত এইটোত অহা নাই তো চাই থাকক অঁ ইমান সৰু ৰাস্তা খালি নেকি ইফালে और যদি আপোনালোকে আহে এখন নোটিছ চাই ল'ব কিবা লিখিছে ইংৰাজীতে গাধা চলি না তো বন্ধুসকল এইটোৱে আৰু বাৰহগাঁৱৰ ৱাটাৰফল চলকা নে চবকা কয় এইটোৱে ইমান পৰিষ্কাৰ জেগা ঠাই এইফালে বহা বনাই দিছে আৰু এইফালে আছে ইউস্মি তো আপোনালোকে আহিব পাৰে ইয়াতো বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ শেষ কৰিবলৈ ওলাইছোঁ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আৰু যদি ইয়াতে আহে আপোনালোকে বাৰহগাঁৱত তো য'তে ত'তে প্লাষ্টিক নেপেলাব কাৰণ এখন প্লাষ্টিক মুক্ত ঠাই ইয়াত মানে আমি আহোঁতে ক'তো প্লাষ্টিক পুৰি থকা দেখা নাই তো এইবিলাক আছে ইউস্মি তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তো এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো আমি মানে ভিডিঅ'টো বনাওঁতে যিমান কষ্ট হ'ল আপোনালোকৰ ছাবস্ক্ৰাইব বা লাইক কমেণ্ট কৰি থ'লে ইমান কষ্ট নহয় তো আজিলৈ লৈছোঁ বিদায় ধন্যবাদ বাই বাই